নমস্কাৰ, আপোনালোক সকলোকে প্ৰিয়ংকাৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ মটৰ পনীৰ ৰেচিপি। এই মটৰ পনীৰ ৰেচিপিটো মই অতি সহজ পদ্ধতিৰে বনাইছোঁ। আপোনালোকেও বনাই চাবচোন, খাবলৈ বহুত টেষ্টি হৈছিলে। ইয়াৰ বাবে মই এটা পিঁয়াজ কাটি লৈছোঁ, এটা বিলাহী, লগতে পনীৰ, আদা নহৰু, এখিলা তেজপাত, দুটা কেঁচা জলকীয়া। এনেদৰে মই মটৰ আৰু আলুখিনি বইল কৰি লৈছোঁ। বইল আলুটো মই এনেদৰে কাটি লৈছোঁ। এতিয়া কেৰাহীটো গৰম হ'ব দিছোঁ। কেৰাহীটো গৰম হোৱাত মই ইয়াত মিঠাতেল দি লৈছোঁ। এতিয়া তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি গৰম হোৱাত মই ইয়াত পনীৰখিনি ভাজি ল'ম। পনীৰখিনি ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। মাজে মাজে হেতাখনেৰে পনীৰখিনি উলট পালটকৈ দিব যাতে ভালদৰে ভজা খায়। এতিয়া মোৰ পনীৰখিনি ভজা হৈ গ'ল। এতিয়া মই সেই একেখিনি তেলতে পিঁয়াজ দি লৈছোঁ। পিঁয়াজখিনি মই ভাজি ল'ম। এতিয়া মই ইয়াত এখিলা তেজপাত, দুটা কেঁচা জলকীয়া দি লৈছোঁ। পিহি লোৱা আদা নহৰুখিনি দি লৈছোঁ। এতিয়া আদা নহৰুখিনিৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজিব লাগিব। ইয়াত মই হালধি পাউডাৰ দি লৈছোঁ। এইখিনি অলপ লৰাই ল'ব। এতিয়া মই ইয়াত বিলাহীখিনি দি লৈছোঁ। বিলাহীখিনি ভালকৈ ভাজিব লাগিব। এতিয়া মই জিৰা গুড়িখিনি দি লৈছোঁ। এতিয়া এইখিনি ভজা হৈ গ'ল। চাওকচোন, বিলাহীখিনি ধুনীয়াকৈ ভজা খাইছে। এতিয়া মই ইয়াত মটৰ আলুখিনি দি লৈছোঁ। সোৱাদ অনুসৰি নিমখ দিব। এতিয়া এইখিনি ভালদৰে ভাজি ল'ব। এতিয়া মই ইয়াত পানী দি লৈছোঁ। পানীখিনি উতলি অহাৰ পিছত ইয়াত পনীৰখিনি দি দিব। এতিয়া এইখিনি লৰাই অলপমান ঢাকি দিব। এতিয়া মই ইয়াত গৰম মছলা দি লৈছোঁ। এইখিনি লৰাই অলপমান ঢাকি দিব। এতিয়া মোৰ মটৰ পনীৰ হৈ গ'ল। ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।